আপুনি সকলো মানুহক অলপ সময়ৰ কাৰণে ঠগি ৰাখিব পাৰিব বা অলপ মানুহক সকলো সময়ৰ কাৰণে ঠগি ৰাখিব পাৰিব, কিন্তু সকলো মানুহক সকলো সময়ৰ কাৰণে ঠগি ৰাখিব কোনেও নোৱাৰে। আৰু কংগ্ৰেছে এইটো কৰিবলৈ গৈ পেলাই তেওঁলোকে মূৰ্খামি কৰিলে। আজি তেওঁলোকে মানে আপোনাৰ প্ৰতি কিমান আছে, এইটো কিহৰ পৰা প্ৰত্যাহ্বান যায়, এটা সৰু কাহিনী আপোনালোকক ক'ব বিচাৰিছোঁ। 1962 চনত চীনাই আক্ৰমণ কৰিছিল, আপোনালোকে সকলোৱে জানে ভাৰতবৰ্ষত। সেই সময়ত এটা উৰা বাতৰি আহিছিলে যে ভালুকপুং লোকে আহি পেলাই চীনা সৈন্য আহি পাই গ'ল আৰু অলপ পিছতে আহি পেলাই গোটেই ৰঙাপাৰা আৰু গোটেই বিস্তাৰিত তেজপুৰ অঞ্চল আহি পাবহি। সেই সময়ত কি হ'ল জানেনে? সেই সময়ত কিন্তু বাগিচা অঞ্চলত যিসকল মেনেজাৰ আছিলে বাহিৰৰ পৰা অহা, যিসকল ষ্টাফ আছিলে বাহিৰৰ পৰা অহা, তেওঁলোকে টালি টোপোলা বান্ধি পেলাই নিজৰ নিজৰ গৃহলৈ তেওঁলোকে স্থানান্তৰিত কৰিলে। কিন্তু বাগিচা অঞ্চলৰ লোকসকল কিন্তু নগ'ল, তেওঁলোকে মাটি